এভৰিৱান গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ উন্নত ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভাল আছে আৰু লগতে মই এতিয়া শোৱাৰ পৰা উঠিলোঁ চাহ পানী খোৱা মেলা হৈ গ'ল আৰু ঘৰৰ কামবোৰ কৰোঁ আৰু লগতে মিচিঙৰো কিবাখিনি কাম আছে সেইখিনিও কৰি মেলি ল'ম আৰু আপোনালোকক দেখুৱাই গৈ থাকিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব আৰু এতিয়া মই ঘৰ ঝাৰু দিওঁ আৰু ঝাৰু দি আপোনালোকক দেখুৱাম কি কৰোঁ নকৰোঁ তাক কৰোঁ আৰু লগতে মোৰ ভিডিঅ'টো যোনে যোনে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব। আৰু গাইজ ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱা নহ'ল বাৰু, মই মিচিঙৰ কাপোৰ চিলাই থাকোঁতে টাইম গুচি গ'ল আৰু ব্যস্ত হৈ থাকিলোঁ সেইটো কাৰণে। আৰু এয়া ৰাতি আহি গ'লোঁ হাঁহৰ মাংস বনাবলৈ আৰু হাঁহৰ মাংস মইনো কেনেকৈ বনাওঁ আপোনালোকক অকণমান ৰেচিপিটো দিম বুলি ভাবিছোঁ আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাব। আৰু এইফালে গাইজ মই হাঁহৰ পাখিবোৰ এৰুৱাই ল'লোঁ আৰু লগতে মই এতিয়া গেছত সেকি আছোঁ আৰু সেকালে আপোনালোকক দেখুৱাম কি কৰোঁ নকৰোঁ। আৰু মোৰ গাইজ সেকি মেলি লোৱা হৈ গ'ল আৰু এতিয়া যিবোৰ পাখি আছিল সেইখিনি ভালদৰে গুচাই মেলি লোৱা হৈ গ'ল আৰু এতিয়া হাঁহৰ মাংসখিনি কাটি বেচি লওঁ আৰু আপোনালোকক তাৰপিছত দেখুৱাইছোঁ। আৰু গাইজ এইফালে আহি গ'লোঁ গেছৰ কুকাৰ দি দিছোঁ। মই এইখিনি গেছত ভাজি ল'ম, পিঁয়াজ এনেকৈ মছলাখিনি গোটেইবোৰ দি ল'ম, লৈ হাঁহৰ মাংসখিনি বহুৱাই দিম, তাৰপিছত মই চৌকাতে লৈ যাম। হাঁহৰ মাংস যিহেতু বহুত টাইম লাগে সেইটো কাৰণে মই চৌকাতে বহুৱাই দিম আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ আৰু গাইজ এইফালে চৌকাত লৈ আহিলোঁ আৰু চৌকাত পূৰা জুই দি আছোঁ, গেছত ভাজি আনিছোঁ আৰু আলুটো দি ল'লোঁ, লৈ এতিয়া চৌকাত পূৰা খৰিৰে জুই দি আছোঁ আৰু বহুত টাইম লাগে সেইটো কাৰণে চৌকাতে বহালোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইফালে গাইজ মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কেনেকুৱা পালে কমেণ্টত জনাব আৰু আজিলৈ বাই বাই।